Welcome to Digi Class. Hello guys, this is Chiranjit Shil and here something about me. Today we are going to discuss about a very important topic. আজি আমি আমাৰ সমষ্টিভেদী অৰ্থবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ টপিক সামগ্ৰিক চাহিদা, সামগ্ৰিক যোগান এই বিষয়ে আমি আজি আলোচনা কৰিম। সামগ্ৰিক চাহিদা আসলতে সামগ্ৰিক চাহিদাই কি বুজায় যে এখন অৰ্থনীতিত কিমানখিনি দ্ৰব্য আৰু সেৱাৰ মুঠ চাহিদা হৈ আছে, অৰ্থাৎ এক নিৰ্দিষ্ট সময়ৰ ভিতৰত এক অৰ্থনীতিত চাহিদা কৰা মুঠ দ্ৰব্য আৰু সামগ্ৰীকেই কোৱা হয় সামগ্ৰিক চাহিদা, যাক আমি ইংৰাজীত এগ্ৰিগেট ডিমান্ড বুলি কওঁ আৰু আমি ইয়াক সংক্ষেপে AD ৰে বুজোৱা হয়। এতিয়া এই সামগ্ৰিক চাহিদাৰ উপাদান বুলি যদি আমি কওঁ, উপাদান হল চাৰিটা, অৰ্থাৎ সামগ্ৰিক চাহিদা চাৰিটা উপাদানক লৈ গঠিত। সেই চাৰিটা উপাদান কি কি আমি যদি সিম্বলিক্যালি বা সাংকেতিকভাৱে বুজাবলৈ যাওঁ তেনে হয় C + I + G + X - M। ইয়া হল এগ্রিগেট ডিমান্ড বা সামগ্রিক চাহিদাৰ উপাদানবিলাক। আমি এই উপাদানবিলাকক এতিয়া এটা এটাকে এক্সপ্লেইন কৰিম। তো সামগ্রিক চাহিদাৰ যিটো উপাদান, প্ৰথমটো আছে ব্যক্তিগত উপভোগ চাহিদা, যাক আমি প্ৰাইভেট কনজাম্পশন ডিমান্ড বুলি কব পাৰো। দ্বিতীয়তে আছে ব্যক্তিগত বিনিয়োগ চাহিদা। তো প্ৰথমতে আমি যদি ব্যক্তিগত উপভোগ চাহিদাৰ বিষয়ে ক'বলৈ যাওঁ যে মানুহ এজনে দৈনন্দিন জীৱনত তাৰ যিখিনি প্ৰয়োজন আছে সেই প্ৰয়োজনসমূহ পূৰণ কৰাৰ কাৰণে বহুতো দ্ৰব্য বা সেৱাৰ কি কৰে চাহিদা কৰে। মানুহে উপভোগৰ কাৰণে যিখিনি দ্ৰব্য সামগ্ৰীৰ চাহিদা কৰি আছে তাকেই আমি ইয়াক কোৱা হৈছে কি ব্যক্তিগত উপভোগ চাহিদা। দ্বিতীয়তে আমি যিখিনি বস্তু বজাৰত উপলব্ধ আছে বা বিক্ৰীৰ বাবে সাজু হৈ আছে তাকেই যোগান বুলি কোৱা হয়। গতিকে সামগ্ৰিক যোগান কি বুজাব যে অৰ্থনীতি এখনত বা দেশ এখনত এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কিমানখিনি দ্ৰব্য আৰু সেৱা উপলব্ধ আছে, কিমানখিনি দ্ৰব্য সামগ্ৰী বজাৰত উপলব্ধ আছে বিক্ৰীৰ বাবে বা যাক আমি চাহিদা কৰিলে পাব পাৰো, তাৰ যেটো মুঠ মূল্য বা পৰিমাণ তাকে কোৱা হয় কি সামগ্ৰিক যোগান। ইংৰাজীত কোৱা হয় এগ্ৰিগেট সাপ্লাই, গতিকে সংক্ষেপে লিখা হয় AS। এই সামগ্ৰিক যোগান যাক আমি মুঠ যোগান বুলি ক'ব পাৰো, সামগ্ৰিক যোগান বা মুঠ যোগান ইয়াৰ উপাদান হল দুটা, যাক আমি বুজোৱা হয় C + S। এতিয়া আমি বুজিবলৈ চেষ্টা কৰিম যে C কি আৰু S কি। সামগ্ৰিক যোগানৰ মূল উপাদান দুটা, এটা হল উপভোগ ব্যয়, আনটো হল সঞ্চয় ব্যয়। উপভোগ ব্যয় যাক আমি C ৰে বুজাও আৰু সঞ্চয় ব্যয় যাক আমি S ৰে বুজাও। এতিয়া আমি এইখিনি জানো যে এগৰাকী ব্যক্তিয়ে বা অৰ্থনীতি এখনত যিখিনি আয় হৈ আছে গোটেইখিনি পইচা মানুহে কেতিয়াও কি নকৰে উপভোগত ব্যয় নকৰে। ইয়াৰ এটা অংশ সদায় আমি কি কৰিব বিচাৰো সাঁচি ৰাখিব বিচাৰো বা জমা ৰাখিব বিচাৰো, যাক আমি কি বুলি কোৱা হয় সঞ্চয় বুলি কোৱা হয়। সেই কাৰণে উপভোগ ব্যয় মানে হল যে আমি দ্ৰব্য সামগ্ৰীত কিমান খৰচ কৰি আছো আমাৰ দৈনন্দিন জীৱনত চলি থকাৰ কাৰণে, সেইটো উপভোগ ব্যয়। ব্যয়ত উপভোগৰ ক্ষেত্ৰত ব্যয় কৰাৰ উপৰিও আমি যিখিনি পইচা জমা ৰাখি আছো সেইখিনি পইচাক আমি কি বুলি কওঁ সঞ্চয়ত ৰাখি আছো, সঞ্চয়ৰ কাৰণে আমাৰ ব্যয় হৈ আছে। গতিকে সামগ্ৰিক যোগানক আমি পাবলৈ হলে আমাৰ দুটা বস্তু লাগিব বা দুটা বস্তু প্লাস কৰিলে বা যোগফলেই হল কি সামগ্ৰিক যোগান। এটা হল C অৰ্থাৎ উপভোগ ব্যয়, আনটো হল সঞ্চয় ব্যয় অৰ্থাৎ সেভিংস বুলি আমি যাক ক'ব পাৰো। ইয়াক আমি সেভিংস বুলি ক'ব পাৰো বা এক্সপেন্ডিচাৰ অন সেভিংস, আৰু C এটো হল কনজাম্পশন এক্সপেন্ডিচাৰ বা এক্সপেন্ডিচাৰ অন কনজাম্পশন, উপভোগৰ ক্ষেত্ৰত হোৱা ব্যয়। তো এয়াই আছিল সামগ্ৰিক চাহিদা আৰু সামগ্ৰিক যোগান। থ্যাংক ইউ ফৰ ওয়াচিং।